ৰাজনীতি আৰু নেখেলিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয়। ক্ষমতাৰ বাবে মানুহ অমানুহ হয়, তাকেই নেকি ৰাজনীতি বুলি কয়, তাকেই নেকি ৰাজনীতি বুলি কয়। ৰাজনীতি আৰু নেখেলিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয়। ক্ষমতাৰ বাবে মানুহ অমানুহ হয়, তাকেই নেকি ৰাজনীতি বুলি কয়, তাকেই নেকি ৰাজনীতি বুলি কয়। ৰাজনীতি আৰু নেখেলিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয়। নিৰন্ন দেশত আজি ভঙা গঢ়া স্বপ্ন সৰু সৰু মানুহে দেখে। বৰ বৰ মানুহে সিহঁতক লৈ কিয় মহাৰজা হ'ব খোজে। নিৰন্ন দেশত আজি ভঙা গঢ়া স্বপ্ন সৰু সৰু মানুহে দেখে। বৰ বৰ মানুহে সিহঁতক লৈ কিয় মহাৰজা হ'ব খোজে। ৰাজনীতি আৰু নেখেলিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয়। ক্ষমতাৰ বাবে মানুহ অমানুহ হয়, তাকেই নেকি ৰাজনীতি বুলি কয়, তাকেই নেকি ৰাজনীতি বুলি কয়। মানুহৰ বাবেই যদি মানুহে আকৌ চতুগৃহ সাজে, মানুহৰ বাবেই যদি মানুহে আকৌ চতুগৃহ সাজে। মানুহে যদি এই মানুহৰ পৃথিৱীত শোষণৰ মহাজাল পাতে, মানুহ নাথাকিলে তুমি মহাৰজা হৈ থাকিবা কাৰেনো হতে। মানুহ নাথাকিলে তুমি মহাৰজা হৈ থাকিবা কাৰেনো হতে। ৰাজনীতি আৰু নেখেলিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয়। ক্ষমতাৰ বাবে মানুহ অমানুহ হয়, তাকেই নেকি ৰাজনীতি বুলি কয়, তাকেই নেকি ৰাজনীতি বুলি কয়, তাকেই নেকি ৰাজনীতি বুলি কয়, তাকেই নেকি